না না মই পুতলাতে লাগে নো লাগিব আরে মাইজা সব তো হেল্ল' গাইজ আজি দুৰ্গা পূজা গম পাইছে আপোনালোকে তো আজি দুৰ্গা পূজাৰ কাৰণে আমি সৰুকৈ ব্লগ এটা বনাম বুলি ওলাই আহিছোঁ টাউনৰ ফালেকে চাইকেল লৈ আহিছোঁ আমি গোটেইকেইটা মানে আমি দিব আছে আমাৰ লগত আৰু বেলেগ এটা দিব ৰৈ আছে ৰাজতীয়াত তো মই বোলো এইখিনিতে ব্লগটো আৰম্ভণি কৰি দিওঁ তো সকলোৰে বাবে হেপী পূজা তো গাইজ ইয়াৰ পূজা আগত সকলোৱে 1K কৈ দিয়াৰ কাৰণে ধন্যবাদ নমস্কাৰ গাইজ এণ্ড ইয়াকো সোনকালে 1Kটো কৈ দিয়া সকলোৱে যাওঁ পূজালৈ টাউনলৈ যাওঁ তো চাই থাকক ভিডিঅ'টো ব'লক পুৰা ধামাকা হ'ব আজি তো গাইজ এয়া চাইকেল থৈ ল'লোঁ আমি ধুনীয়াকৈ চাইকেল এয়া চাওক আমি ধুনীয়াকৈ ইয়াত এতিয়া আমি টাউনত গৈছোঁ আপোনালোকক দেখাই আছোঁ তো ব'লক গাইজ আমি মণ্ডপত লগ পাই আছোঁ না মই পুতলাতে লাগে নো লাগিব আরে মাইজা সব গাইজ ইয়াৰ কাৰণে পুতলা লাগে সেইটো টুটলা হয় টুটলা আৰু পুতলা লাগে একো দেখাই নাই ৰ'দটো পৰি তো আমি এটা মণ্ডপ চাই আহিলোঁ মানে আমাৰ চব বজাৰ যে আছিলে আগতে জ্বলি গ'ল নহয় এখন এতিয়া নতুনকৈ চব বজাৰ বনাই আছে তো তাৰ মুখৰ আগত এটা মণ্ডপ আছিলে সেই ভাগ মণ্ডপ চাই আহিলোঁ তো এতিয়া আমি গোৱালি আহি আছোঁ এই গোৱালিত পূৰা মানে পূৰা খালী লৈ যাব এখন উঠাই লৈ যাব গাড়ী থ'লে ইয়াত ৰাতি হ'লে ইয়াত চালিয়া লাইটিং হ'ব চালিয়া ভেৰি ডেঞ্জাৰ হ'ব ইয়াত ৰাতি আহিবা আৰু চব গাইজ চালিয়া বনাইছে মানে 3D নিচিনাকৈ বনাই কি বুলি ক'ম আৰু মানে পূৰা 3D যেন লাগে আমি এতিয়া ভিতৰলৈ সোমাই যাম তো গাইজ পূজালৈ আহিছোঁ আৰু ফুট ল'ম কথা নে এতিয়া ফুটটা লৈ লওঁ গাইজ চব ফুট দিছে আমিও লৈ লওঁ এটা ফুট দিলে প্ৰসাদ প্ৰসাদ দিছে প্ৰসাদ মানে বুনিয়া অলপ দিছে খাবলৈ আমি খাই মেলি লওঁ প্ৰসাদ দিলে ন খাইছোঁ 3 নম্বৰ মণ্ডপ এয়া আমি 3 নম্বৰ হেলমেট মানে এইটো এক্সিডেণ্টটো এইটো দেখাইছে মানে হেলমেট পিন্ধিলে মানে বাচি থাকিব তো সেইটো কাৰণে মানে এনেকৈ দেখাই দিছে এতিয়া হেলমেট নিপিন্ধিলে এয়া অৱস্থা হ'ব এনেকুৱা অৱস্থা হ'ব হেলমেট নিপিন্ধিলে এনেকুৱা একদম পূৰা টিপি থাকিব পাৰিব মানে দেখিছে ন গাইজ ইয়াৰ পৰা মানে সেইটোৱে বুজাব গৈছে যে আমি বাইক চলালে হেলমেট পিন্ধিব লাগে আমটো সৰোৱা দেখে আকৌ সৰাই পেলাই এনেকৈ মানে টোপোলাত ভৰোৱা দেখায় তো দিনত এইবোৰ ধৰিব নাই এইবোৰ লাইটবোৰ আছে আপোনালোকে কেমেৰাত ধৰিব পাইছেনে গম নাপাওঁ এইবোৰ লাইটবোৰ লগাই থোৱা আছে ধুনীয়াকৈ এয়া মণ্ডপ চব নম্বর মণ্ডপ
তো পূৰা ৰ'দ হৈ আছে, একো দেখা নাই চাগে, মই নাই দেখা কেমেৰাত কি ওলাইছে। 4 নম্বৰ মণ্ডপ দেখাই আছোঁ আপোনালোকক। তো বোলক ভিতৰতো চাওঁ কি আছে। এই নাম কি হয়? বাটকা নেম নাম নামটো কি আছিলে? এই নামটো মোক পাহৰি থাকিলোঁ। চৰাইটোৰ নামটো আমি যোনটো দেখাইছিলোঁ এতিয়া, সেই চৰাইটো যদি নামটো আপোনালোকে জানে ধুনীয়াকৈ কমেণ্ট এটা মাৰি দিবচোন বাৰু। আমি মানে নাজানো, মানে জানো পাহৰি থাকিলোঁ, মানে পেটত আছে মুখত নাই, সেইটো কথাতে কয় নহয়, পেটত আছে মুখত নাই। তো গম পালে কৈ দিব গাইছ, কমেণ্টত জনাই দিব। তো শুনক গাইছ, ধামাকা বজাই আছে, পূৰা ঢোল বজাই আছে পূৰা। এয়া এনেকুৱা হ'লে ভাল লাগে ন, এই মজা। আকৌ 5 নম্বৰ মণ্ডপ, মানে আজি কাউণ্টিং কৰি সোমাইছোঁ আৰু মণ্ডপত। দহা বৰা চুক ন, দহা বৰা চুকতো ধুনীয়া বনাইছে চব গাইছ। এয়া খালি মানে কি বে, কি মানে বে, কি মানে বে, চব যে 3D নিচিনা লাগে কিয়? মূৰ্তি নিচিনা লাগে বে, 3D নিচিনা লাগে চব। আমি এতিয়া গুলি এটা লৈছোঁ ফুটাবলৈ, পূৰা ফুটাম মানে আৰু চাওঁ সেইটো ল, পূৰা ফুটাম বুলি লৈছোঁ মানে আৰু পূৰা ধামাকা। ধামাকা 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 পূৰা ধামাকা। চাওঁ আৰু চাওঁ এইটো ফুটাম। ভাল লাগিছে। এই লৈ লে, এই লৈ লে। এয়া 6 নম্বৰ মণ্ডপ, যোৰহাটৰ শিৱলিংগ বনাইছে ওপৰত, পূৰা শিৱলিংগ দি দিছে, চালিয়া লাগিছে। জয় ভোলানাথ ভোলেনাথ। আমি আছোঁ এতিয়া ষ্টেচন, ৰেল ষ্টেচন, যোৰহাট ষ্টেচন, যোৰহাটৰ ষ্টেচনত আছোঁ। এয়া চাহ তাহ খাই ল'লোঁ ইয়াত ষ্টেচনতে ৰৈ পেলাই, অকণমান চাহ তাহ খাই ল'লোঁ ইয়াত, সেই দোকানীখনৰ চাহ খাই ল'লোঁ। তো সিহঁতি পইচা দি আহিছে এতিয়া। তো আমি এতিয়া ষ্টেচনৰ মন্দিৰভাগ দেখাম, পূজা মণ্ডপ ভাগ, তাৰপিছত আকৌ একো নেদেখাওঁ। আৰু ৰাম মন্দিৰ বনাইছে হেনো, ৰাম মন্দিৰৰ মানে মন্দিৰটো টাইপত বনাইছে। তো ব'লক তাত চাই দেখাই আছোঁ। দিন গুনছি যে তারি, শিউলি মাখা গল্প
আমাৰ লাষ্ট মণ্ডপ 7 নম্বৰ মণ্ডপীয়া জিলিকাই নাই 7 নম্বৰ মণ্ডপীয়া তো গাইজ আমি এতিয়া টাউনৰ পৰা ওলাই দিছোঁ মানে আজি ইমানটা ভিডিঅ'টো সামৰি দিছোঁ আৰু আমাৰ গাঁৱৰখিনি আজি পাৰিলে দেখাম নহ'লে বা কাইলৈ দিনত দেখাম তো আজি ইমানতে ভিডিঅ'টো সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই দেখুন কাশবন চলছে